নমস্কাৰ মই কৃষ্ণাঙ্গিনী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টকেটিভ কৃষ্ণাঙ্গিনীলৈ স্বাগতম জনাইছো আপোনালোকে সকলোৱে গম পাইছে যে মই কিছুদিন ভিডিঅ' আপলোড কৰা নাই যিকি নহওক বিভিন্ন কাৰণবশতঃ মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলো আজি আকৌ নতুন সাহস গোটাই নতুন উৎসাহেৰে মই আপোনালোকৰ মাজলৈ আহিছো এটা ধুনীয়া কাহিনীৰ সৈতে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো প্ৰতিজন মানুহৰে জীৱনত বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু এই সমস্যাসমূহ অহাৰ সময়ত বহু মানুহে বহু ভুল সিদ্ধান্ত গ্ৰহণ কৰে গতিকে আপোনালোকে যদি সেই সমস্যা অহাৰ সময়ত আপোনালোকে যদি কান্দিছে আপোনালোকে ভয় কৰিছে তেনেহলে একো নাই কিন্তু আপোনালোকে যদি পৰাজয় স্বীকাৰ কৰিছে তেনেহলে সঁচাকৈ আপোনালোকে বহুত ডাঙৰ ভুল কৰিছে জীৱনটোৰ সৈতে আপোনালোকে কিমান বেছি যুঁজ দিছে বা কিমান সমস্যাৰ সন্মুখীন হৈছে এই সমস্যাসমূহে আপোনালোকক এটা সুযোগ দিয়ে জীৱনৰ সৈতে আপোনালোকক আগুৱাই যাবলৈ আজি মই আপোনালোকক এনেকৈ এগৰাকী নাৰী কাহিনী কম যিগৰাকী নাৰী ইমান বেছি সমস্যা থকাৰ পাছতো তেওঁৰ আজিৰ স্থানত আছে আহক মই আপোনালোকক তেওঁৰ সৈতে চিনাকি কৰি দিওঁ তেওঁ হৈছে পাকিস্তানৰ লৌহ মানৱী ৰূপে পৰিচিত মুনিবা মাজাৰী লৌহ মানৱী ৰূপে পৰিচিত মুনিবা মাজাৰীৰ জন্ম হৈছিল 1987 চনৰ 3 মাৰ্চত 18 বছৰ বয়সত ঘৰৰ বাধ্যত পৰি তেওঁ বিবাহ পাশত আবদ্ধ হ'ব লগা হয় তেওঁ বিবাহিত জীৱন 2 বছৰ যোৱাৰ পিছত তেওঁৰ এটা পথ দুৰ্ঘটনা হৈছিল যিটো দুৰ্ঘটনাই তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰি দিছিল এদিনাখনৰ কথা তেওঁলোক স্বামী আৰু তেওঁ দুয়ো ফুৰিবৰ কাৰণে ওলাই গৈছিল আৰু সেই দিনাখন তেওঁলোকৰ জীৱনত এটা ডাঙৰ সলনি হৈছিল আৰু তেওঁলোকে গৈ থাকোঁতে তেওঁৰ স্বামীয়ে গাড়ী চলাই থাকোঁতে টোপনি আছিল যাৰ বাবে তেওঁলোকৰ সেই দুৰ্ঘটনাটো হৈছিল তেওঁলোকৰ গাড়ীখন গৈ এটা ডাঙৰ গাঁতত পৰিছিল আৰু সেই গাঁতটোত পৰাৰ আগতে তেওঁৰ স্বামীয়ে জঁপিয়াই গাড়ীৰ পৰা নিজকে ৰক্ষা কৰিছিল কিন্তু গাড়ীতে মুনিবা মাজাৰী ৰৈ গৈছিল এই দুৰ্ঘটনাটোৱে মুনিবা মাজাৰীৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰি দিছিল যেতিয়া তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল তেওঁ চিকিৎসালয়ত 2 বছৰ ধৰি থাকিব লগা হৈছিল আৰু তেওঁক চিকিৎসালয়লৈ নিয়াৰ পিছত তেওঁ কেইদিনমান যোৱাৰ পাছত তেওঁক এদিন ডক্টৰে আহি ক'লেহি যে তুমি যিহেতু এগৰাকী চিত্ৰশিল্পী হ'ব বিচাৰিছিলা গৃহিণী হোৱাৰ কাৰণে তুমি হোৱাব পৰা নাছিলা তোমাক মই অতি দুখেৰে জনাওঁ যে তুমি তোমাৰ সোঁহাতৰ কৰ্ণাৰৰ হাড়ডাল ভঙাৰ বাবে তুমি আৰু কেতিয়াও ছবি আঁকিব নোৱাৰিবা দ্বিতীয় দিনা ডক্টৰ আহে আকৌ কয় যে তোমাৰ ভৰিৰ আৰু কঁকালৰ পিছৰ অংশ ৰাজহাড় আদি ভাঙি যোৱাৰ বাবে তুমি আৰু কেতিয়াও জীৱনত চলা ফুৰা কৰিব নোৱাৰিবা তাৰ পাছত তৃতীয় দিনা আহি তেওঁক কয় যে তুমি আৰু কেতিয়াও মাতৃ হ'ব নোৱাৰিবা মুনিবা মাজাৰীৰ আগৰ দুটা যেতিয়া তেওঁ বাতৰি পাইছিল তেতিয়া ইমান বেছি তেওঁ আচৰিত হোৱা নাছিল কিন্তু দ্বিতীয়টো খবৰে তেওঁক অতি বেছি তেওঁক দুখিত কৰিছিল আৰু তেওঁ ভাঙি পৰিছিল তেতিয়া তেওঁ মাতৃক এটা কথা কৈছিল মই জীয়াই কিয় আছোঁ তেতিয়া মাকে এটা কথা কৈছিল যে ভগৱানে তোমাৰ কাৰণে হয়তো বহুত ডাঙৰ কিবা পৰিকল্পনা কৰি থৈছে ধৈৰ্য ধৰা প্ৰতিজন মানুহে সমস্যাক অতি তিক্ততা আৰু বিৰক্তিৰে চায় কিন্তু আপোনালোকে অতি অন্তৰ্দৃষ্টিকোণেৰে চালে দেখিব যে প্ৰতিটো সমস্যাই জন্মগতভাৱে কিন্তু ভালেই আপোনালোকে ভাবকচোন বা আপোনালোকে অকণমান চালে গম পাব যে এই সমস্যাসমূহৰ মাজেৰে ভগৱানে আপোনাক অতি মূল্যৱান কিবা এটা দিব খুজিছে আৰু এই মূল্যৱান উপহাৰটো আপোনালোকে আনিবলৈ হ'লে সেই কষ্টৰ খোলাটো ভাঙি আপোনালোকে আনিব পাৰিব আৰু সেয়া আপোনালোকে আনিব পাৰিছেনে নাই সেয়া আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে এদিনাখনৰ কথা যেতিয়া মুনিবা মাজাৰী হস্পিটেলত আছিলে চিকিৎসালয়ৰ বিচনাত তেওঁ থাকি থাকি আমনি লাগিছিল আৰু তেওঁ বগা ৱালবোৰ দেখি তেওঁৰ যথেষ্ট আমনি লাগিছিল তেতিয়া তেওঁৰ ভায়েকক কয় যে মোৰ এই বগা ৱালবোৰ দেখি দেখি মোৰ আমনি লাগিছে মোক অলপ কালাৰ আনি দিয়া মই আকৌ আঁকিব খোজোঁ মই আকৌ ছবি আঁকিব খোজোঁ তেওঁ মনৰ উৎসাহত তেওঁ ভায়েকক কয় আৰু তেওঁ সঁচাকৈ বহু কষ্টৰে তেওঁৰ ছবি আঁকিলে আৰু তেওঁ যিখন ছবি আঁকিছিল বহুত ধুনীয়া এখন ছবি ইমান বেছি তাত কালাৰ আছিলে আৰু প্ৰতিজন মানুহে যেতিয়া সেই ছবিখন চাইছিল তেওঁক প্ৰশংসা কৰিছিল কিন্তু মুনিবা মাজাৰীয়ে মনৰ ভিতৰত অনুভৱ কৰিছিল যে এই ছবিখনৰ আঁৰত থকা এই ৰংবোৰৰ আঁৰত থকা দুখবোৰ কেৱল মইহে অনুভৱ কৰোঁ মোৰ বাহিৰে এই দুখবোৰ আৰু কোনেও অনুভৱ কৰিব নোৱাৰে এনেকৈয়ে তেওঁ 2 বছৰ বিচনাত থকাৰ পাছত লাহে লাহে সুস্থ হ'ল আৰু তেওঁ হুইল চেয়াৰ ব্যৱহাৰ কৰিব ধৰিলে
যেতিয়া তেওঁ হুইল চেয়াৰ ব্যৱহাৰ কৰিলে তাৰ পাছত তেওঁ ভাবিলে যে তেওঁৰ জীৱনটো এনেকৈ যাবলৈ নিদিয়ে তেওঁ জীৱনটোক নিজৰ ধৰণে সজাব তেওঁ কাৰো কাৰণে পাৰফেক্ট নহয় তেওঁ নিজৰ কাৰণে জীৱনটো জীৱ তেওঁ বেলেগৰ কাৰণে নহয় সেয়েহে তেওঁ নিজৰ জীৱনটো নিজৰ ভাল লগা কামবোৰ কৰিবলৈ তেওঁ আগবাঢ়ি আহিলে কিন্তু সেইবোৰ কৰিবলৈ যাওঁতে তেওঁৰ কিছুমান ভয় আছিল আৰু তেওঁ সেই ভয়বোৰ তেওঁ এখন কাগজত লিখিবলৈ আৰম্ভ কৰিলে আৰু তেওঁ প্ৰথমতে সেই কাগজত লিখা প্ৰথমটো ভয় আছিল বিবাহ বিচ্ছেদ যেটো কৰিবৰ কাৰণে তেওঁৰ সংকোচ হৈছিল ভয় হৈছিল কিন্তু বহু সাহস গোটাই তেওঁ বিবাহ বিচ্ছেদ কৰিলে আৰু তেওঁৰ স্বামীয়ে যেতিয়া পুনৰ বিবাহ কৰিছিল তেতিয়াও তেওঁৰ স্বামীক শুভেচ্ছা এটা মেছেজৰ সৈতে কৰিছিল তাৰ পাছৰটো ভয় আছিল তেওঁ জীৱনত আৰু কেতিয়াও মাতৃ হ'ব নোৱাৰে তেওঁৰ মনলৈ আহিছিলে পৃথিৱীত এনেকুৱা বহু শিশু আছে যাৰ কোনো নাই তেওঁ সেই শিশু সকলৰ ভিতৰে তেওঁৰ নিজৰ কাৰণে এটা শিশু তেওঁ এডপ্ট কৰিব আৰু সেই ভাবি তেওঁ বিভিন্ন NGO বিভিন্ন সংগঠনৰ সহায় ল'লে আৰু তেওঁ কিছু দিনৰ পিছত তেওঁ খবৰ দিলে আৰু তেওঁ এটি শিশু এডপ্ট কৰিলে এনেকৈ তেওঁ জীৱনৰ প্ৰতিটো ভয় বা সমস্যা জয় কৰি আজি স্থান পাইছেহি তেওঁ পাকিস্তানৰ লৌহ মানৱী ৰূপে পৰিচিত তেওঁ এগৰাকী পাকিস্তানৰ চিত্ৰশিল্পী এছিয়াৰ প্ৰথম হুইল চেয়াৰ ব্যৱহৃত মহিলা মডেল গায়িকা অনুপ্ৰেৰণাদায়ক বক্তা UN ওমেনৰ প্ৰথম পাকিস্তানী UN শুভেচ্ছাদূত আৰু BBC 2015ৰ 100গৰাকী প্ৰেৰণাদায়ক বক্তাৰ ভিতৰত এগৰাকী আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব যদিহে আপুনি মোৰ চেনেলত নতুন তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো বজাই দিব আৰু এটা কথা আপোনালোকে মোক কমেন্টত জনাবচোন আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছেনে বা মই আপোনালোকৰ মাজলৈ আৰু আন কিবা ইয়াৰ লগত জড়িত কৰি আনিব লাগিব নেকি বা আপোনালোকে কেনে ধৰণৰ ভিডিঅ' মোৰ পৰা আশা কৰে এই সকলোবিলাক আপোনালোকৰ ওপৰত এৰিছো আৰু আপোনালোকে মোক কমেন্টত জনাব বুলি মই আশা কৰিছো ভালে থাকক ধন্যবাদ